হরি ভক্তিপূর্ণ সেৱা কৰিবা তথাস্তু দেৱৰ্ষি আজি মই কি দেখিছো চিন্তন বিকশৰ অৰ্থ কি বিষ্ণু ভক্তৰ চিন্তা জানো থাকে দেৱৰ্ষি নিশ্চয় নিশ্চয় প্ৰভু বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল বিষ্ণু যে কৰ্তব্য পাহৰি গৈছে সেই বিষয়ে চিন্তা কৰিব লগা পৰিছো মই কি কৰ্তব্য পাহৰিছো চালনা এইখন চালনা কিয় কৰিছা সেই মধুসূদন আপোনাৰ কৰ্তব্য তেন্তে মই শেষ সোঁৱৰাই দিব লাগে নিশ্চয় দেৱৰ্ষি নহলেনো দেৱৰ্ষি নাৰদ নাম লোৱাৰ তোমাৰ সাৰ্থকতা ক'ত সঁচা জনাৰ্দন নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন সাৰ্থক হে প্ৰভু তব নাভিকত্বৰ পৰা ব্ৰহ্মা সৃজন হ'ল প্ৰজাপতি প্ৰজা সৃষ্টি কৰিলে প্ৰজাপতি তিনিও লোকত উপস্থিত পৰে প্ৰজাপতিৰ কৰ্তব্য জানো সিমানতে প্ৰজাসকলৰ বাবে দি সুগম্পত দিব নালাগিব জানো দয়াময় মই যদি পথ দেখুৱাই দিব লাগে তেন্তে দেৱৰ্ষিয়ে ত্ৰৈলোক্যত বীণ বজাই শ্ৰীনাৰায়ণ কৰি থকাৰ লাভ কি নাৰায়ণ চলনাকাৰী নিশ্চয় নিশ্চয় চালনাত পাৰ্গত এই কথাষাৰ মই কিন্তু আগতেই জানিব লাগিছিল কিন্তু সেই জনাৰ্দন সৃষ্টি আদি অন্ত বুজিব পৰা শক্তিটো মোৰ একেবাৰে অভাৱ এই সমগ্ৰ সৃষ্টি হৈছে মাত্ৰ আপোনাৰ এটা ইংগিত আৰু সেই ইংগিতৰ শিক্ষাকণ দিলেহে মই আপোনাৰ গুণ প্ৰচাৰ কৰাৰ সুবিধা কৰিব পাৰোনে প্ৰভু কি কৈছে
মই হলে বুজিব পৰা নারায়ণ বুঝিব পৰা নাই হে প্ৰভু জগতত ভক্তৰ অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন আৰু সেই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে মুক্তিৰ পথটো বিচাৰি সহজে উলিয়াব পাৰে সেই প্ৰতি চিন্তা নকৰে জানো প্ৰভু কিয় দেৱৰ্ষী সেয়েহে মই ভক্তৰ ৰক্ষাৰ্থে যুগে যুগে নারায়ণ নারায়ণ হে প্ৰভু মনোপুত্ৰ প্ৰিয়ব্ৰত নিবিড় অৰণ্যলৈ গ'ল হৰি আৰাধনা হেতু ৰজা হ'ল উত্তাল পাত অৰ্থাৎ প্ৰিয়ব্ৰতৰ ভাতৃ হে প্ৰভু এই সংসাৰৰ মাহেজত বান্ধ খাই আপোনাক যেনে বন্দনা কৰি বন্ধু দেৱৰ্ষী তাৰ বিষয়ে এটা যোগদা ব্যৱস্থা আপুনি কৰক নাৰায়ণ অৱশ্যে উত্তম পদৰ পত্নী শুনিবি বিষ্ণু ভক্ত কিন্তু বিষ্ণু ভক্ত ৰজাই পাহৰি গৈছে নিজৰ প্ৰকৃত পথ অন্যহাতে দেৱৰ্ষী নাৰদেও দেখোন বৈকুণ্ঠত নিশ্চিন্তৰ কাল কটাইছে ই অতি অদ্ভুত কথা নহয় নাৰায়ণ আপোনাৰ কথা একেবাৰে সঁচা আপোনাৰ কথাৰ প্ৰত্যুত্তৰ বিচাৰি উলিয়ালে মই একেবাৰে অপাৰকে কিন্তু দয়ামন পুৰুষে মানে মনোৰমে পঞ্চমলৈকে মনত ধৰিবই মাহীমাকৰ মোৰ ওচৰত পৰি পিতৃ স্নেহৰ পৰা বঞ্চিত হ'ব লগা হ'ল আৰু মাতৃ ভূমিটিৰ মনত সেইটা মহান দুখ প্ৰভু মোৰ বোধেৰে সেই ধূৰ্বৰ জৰিয়তে সংসাৰৰ কাৰণে মোকপত দিব লাগিলে ভাল নহ'ব জানো দয়াময় সেয়া কৈছো দেৱৰ্ষী সকলো কথা জানিও মোৰ মাত্ৰ এটি পৰামৰ্শৰ বাবে ৰৈ থকাটো দেৱৰ্ষী কিন্তু প্ৰভু কিন্তু প্ৰভু ধৰিব হৈছে পঞ্চমলৈকে মানৱে ইমান কম বয়সতে পৰিপ্ৰয়ণ হ'ব পাৰিব নোৱাৰিব মোৰ কিন্তু তাত অলপ সন্দেহ আছে প্ৰভু আপোনাৰ আজ্ঞা কিৰুজক কৰি সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী গুৰুতৰৰ কাৰ্যবোৰ সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত ঈশ্বৰ Krishna
Apun Production, Hong Kong Podcast.